দোকান মোৰ কিন্তু কাম কৰি আছে বেলেগে। হেল্ল' গাইজ, গুড মৰ্ণিং। চ' ৰাতিপুৱাই দুটা কাম লৈ টাউনলৈ ওলাই আহিলোঁ আৰু আহি পেলাই ইলেক্ট্ৰিকেলৰ দোকানত সোমাই কেইটামান ইলেক্ট্ৰিকেল বস্তু ল'বলগীয়া আছিলে। চ' তাকে লৈ ল'লোঁ আৰু ইয়াত দাদাক পইচাটো দি বস্তুটো লৈ দ্বিতীয় কামটোত গুচি আহিলোঁ। আৰু এতিয়া বাহিৰে মই ওলাই আহি গ'লোঁ আমাৰ সৰ্বগাঁও বজাৰত থকা টিপাল হাউচত। তাতে আহি পেলাই মই এখন টিপাল লৈ ল'লোঁ। লৈ মেলি এতিয়া আহি গ'লোঁ ঘৰলৈ আৰু এয়া মিস্ত্ৰী কামত লাগি আছে। আৰু বহুত দিনৰ পৰা বনাই থকা মোৰ সৰু ৰুমটো অলৰেডি বনাই হৈ গৈছেহি। আৰু এতিয়া মই আহি গ'লোঁ দোকানত আৰু দোকান খুলি লোৱাৰ পিছত এয়া দুজন ভাইটি আহিছিলে। সিহঁত ক্লাছ 8ত পঢ়ি আছে আৰু যোনটো টাইমত আমি কম্পিউটাৰত অকল ছবি আঁকিছিলোঁ সিহঁতে এইটো টাইমত এতিয়া ক'ডিং কৰে। ইয়াত কি আছে? এইটো আমাৰ মাইক্ৰ' কণ্ট্ৰলাৰ হয়। মানে এইটো যেনেকৈ যেন লেপটপত যেন চিপ থাকে, এইটো চিপৰ নিচিনা হয়, য'ত চব হবে। ইয়াত মানে ক'ডিংটো ইয়াত কৰা আছে? ক'ডিংটো ইয়াত কৰিম। আপলোড মাৰিবলৈ আছে। আৰু ভাইটিহঁতক নিজে কামটো কৰিবলৈ দি ময়ো মোৰ নিজৰ দুটামান কাম আছিলে সেইকেইটা কৰি ল'লোঁ। কৰি মেলি এতিয়া আহি গ'লোঁ ঘৰলৈ। চ' আজিলৈ আহিছোঁ গাইজ।